Karnataka. এতিয়া আৰু পাবলে 24 minutes বাকি আছে 24 minutes or কিমান কিলোমিটাৰ 13 কিলোমিটাৰ 13 কিলোমিটাৰ ৰাস্তাটো আপুনি চাব পাৰে বহুত চালিয়া দেখোন আমাৰ অসমতো ভেৰি সুন এনেকুৱা টাইপৰ ৰাস্তা বনি যাবলৈ আছে বেছি সময় নাই অতি সোনকালে বনি যাব আৰু আমি যোনটো জেগালৈ গৈ আছো সেইটো হৈ গ'ল বানাৰঘাটা নেশ্যনেল পাৰ্ক তো আমাৰ তাত সাফাৰিও আমি বুক কৰি থৈছো লেটস সি গৈ পোৱাৰ পিছত আমি গম পাম যে তাত এনিমেল সাফাৰি নহয় বাছ সাফাৰি কেনেকুৱা লাগে জাষ্ট এটা উইকেণ্ড ট্ৰিপৰ কাৰণে ওচৰতে আহিব পাৰে আমিতো হোৱাইট ফিল্ডত থাকোঁ তো তাৰ পৰা নিয়াৰ এবাউট 43 কিলোমিটাৰ্ছ মান আছিলে so it was good হঞ্জনী কেনেকুৱা লাগিছে ভাল লাগিছে কিমান ভাল লাগিছে ইমান হৈ গ'ল বানাৰঘাটা নেশ্যনেল পাৰ্কৰ পাৰ্কিং এৰিয়া আৰু আমি ইয়াতে অলপ চলপ সৰু সুৰাকৈ ব্ৰেকফাষ্ট কৰি লৈছোঁ ব্ৰেকফাষ্ট ইজ অন দ্য গো তুমি কি খাইছা চাওমিন আৰু চাহ ৰুটিও আছে So this is the bus 365 number bus khon yale ahe aru etu entrance direct bhitor le bola epala bhitor le jabo lebo okay eta market area mane আৰু টিকেট কাউণ্টাৰ হয় কিন্তু আমি অনলাইন টিকেট ল'লোঁ তো ইয়াত আপুনি অফলাইনো টিকেট ল'ব পাৰে অনলাইনো টিকেট ল'ব পাৰে অনলাইন টিকেট ল'লে আপোনাৰ লাইনত লাগিব নালাগে আৰু এডাল্টছ ইজ 350 চিলড্ৰেন 200 মানডে টু ফ্ৰাইডে আৰু ছেটাৰডে ছানডে হ'লে আপোনাৰ 400 250 300 তো আমাৰ বাছ চলি গ'ল কৰ্ণাটকাত আমি নেশ্যনেল পাৰ্ক ফুৰিবলৈ আহিছোঁ বাছত উঠি খাই আছে পাতকেইটা টেষ্টি খাই আছে কৰ্ণাটকাৰ টুৰিজমৰ বাছে আপোনাক লৈ যাব নৰ্মেল মানডে টু ফ্ৰাইডে আপুনি আহিলে 350 টকা আৰু যদি আপুনি উইকেণ্ডছত আহে তেতিয়াহ'লে 400 এইটো মাংকি এতিয়া আমি আহিছোঁ বাটাৰফ্লাই পাৰ্কৰ ভিতৰলৈ এনেকৈ যাব লাগিব এইখনৰ ভিতৰৰ পৰা তো আমি চাফাৰী কৰি পেলাই আহিলোঁ আৰু এতিয়া আমি খানা খাই লওঁ তো এতিয়া আমাৰ লগত কি আছে ৰুটি আমাৰ লগত পনী আছে তো বৰ্তমান আমি আহি গ'লোঁ জুৰ ভিতৰত আৰু ইয়াত এটা কি দেখিছা দেখা নাই জেব্ৰা ইয়াত আছে জিব্ৰা এইকেইটা জেব্ৰা এইকেইটা জিৰাফ এইটো এটা অফিচ জিৰাফ দেখিলা দুটা সেই কিনিব আছে
বানাৰঘাটা নেশ্যনেল পাৰ্ক আমি চব ফুৰিলোঁ ফাৰ্ষ্ট টাইম আমি এনেকৈ ওলাই আহিলোঁ অকণমান দূৰলৈ তো মজা লাগিলে নেক্সট টাইম আই থিংক চাগে ক্ৰুগ মাইচুৰ এইবিলাক কিবা কিবি প্লেন কৰিম কেনেকুৱা লাগিলে কৈ দিয়া কি কি দেখিলা আজি কালি নহয় আজি কি দেখিলা প্ৰবেবলি আহিবলগীয়া নেক্সট ভিডিঅ'টোত আকৌ লগ পাম আৰু যদি চাই ভাল লাগে আমাৰ চেনেলটো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই